নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰা ৰিচাৰ্চ চেণ্টাৰলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' যে আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে হাউ টু চেক ইগনো ষ্টাডি মেটেৰিয়েল ষ্টেটাছ, অৰ্থাৎ ইগনোত পঢ়া ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে তেওঁলোকৰ কিতাপ পত্ৰৰ ষ্টেটাছবিলাক চাব পাৰিব সেই বিষয়ে আজি আমি ভিডিঅ'টোৰ জৰিয়তে জনাব চেষ্টা কৰিম। এতিয়া ষ্টাডি মেটেৰিয়েলৰ ষ্টেটাছ চাবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব, গুগলত যাব লাগিব। গুগলত গৈ পেলাই যি চাৰ্চ বাৰ আছে সেই চাৰ্চ বাৰত আমি ক্লিক কৰি পেলাই ইগনো ষ্টাডি মেটেৰিয়েল ষ্টেটাছ বুলি টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছত আমি তলত থকা চাৰ্চ বাটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰি এনেকুৱা ধৰণৰ ৱেব পেজবিলাক অপেন হ'ব। তাৰে প্ৰথমটো অপশ্যন মেটেৰিয়েল প্ৰডাকশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন ডিভিজন নামৰ যিটো আছে লিংক, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এনেকুৱা এটা ৱেব পেজ আপোনালোকে দেখা পাব। ইয়াত চাব ষ্টাডি মেটেৰিয়েল ষ্টেটাছৰ তলত জুলাই 2023, জানুৱাৰী 2023, জুলাই 2022। এতিয়া যিটো মানে ছিজনত আপোনালোকে এনৰোল কৰিছে সেইটো ছিজনত ক্লিক কৰিব। এতিয়া মই চাব বিচাৰিছোঁ জুলাই 2023, মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে জুলাই ছিজনত এনৰোল কৰিছে তেওঁলোকৰ ষ্টাডি মেটেৰিয়েলখিনি মই চাব বিচাৰিছোঁ। তাত ক্লিক কৰিম মই জুলাই 2023। ক্লিক কৰিলে ইয়াত আপোনালোকক এটা এনৰোলমেণ্ট নাম্বাৰ দিবলৈ ক'ব। এতিয়া মই যিকোনো এটা এনৰোলমেণ্ট নাম্বাৰ দিছোঁ। দিয়াৰ পিছত ছাবমিট কৰিলোঁ। এতিয়া চাব এইজন ষ্টুডেণ্টৰ এতিয়ালৈকে কোনো ধৰণৰ কিতাপ পত্ৰ অহা নাইকিয়া। মানে যদি আপোনালোকৰ কিবা কিতাপ পত্ৰ আহে বোলে ডিছপেচ হৈ গ'ল, আমুকত ৰিচিভ কৰিলে, আমুক নামৰ পষ্ট অফিচত আহি গ'ল, একচেপ্ট আপোনালোকলৈ নটিফিকেশ্যন আহিব, নহ'লে ইয়াৰ জৰিয়তে আপোনালোকে চাব পাৰিব। এতিয়া এইখনে হৈছে মানে ষ্টাডি মেটেৰিয়েল চেক কৰা লিষ্ট। ইয়াৰ জৰিয়তে আপোনালোকে নানা ধৰণৰ আপোনালোকৰ কিতাপৰ ইনফৰ্মেশ্যনবিলাক পাব পাৰিব। এতিয়া ইয়াত যদি কিবা ফৰ্ম মানে ফুলফিল হৈ থাকে তেতিয়াহ'লে কিতাপটো আহি গ'ল। এতিয়া যিহেতু এখনো কিতাপ অহা নাই, গতিকে এতিয়ালৈকে তেওঁ এনেকৈ ব্লেংকে হৈ আছে। এতিয়া আপোনালোকেতো জানেই এইটোৱে আছিলে ষ্টাডি মেটেৰিয়েল চেক কৰাৰ উপায়। আৰু যিসকল ছাত্ৰ ছাত্ৰী এনৰোল কৰিছে তেওঁলোকলৈ বহুতো ধন্যবাদ।